ও দুটা শিউ মাছ এটো বিৰাট ডাঙৰ হেল্ল' বন্ধুসকল এতিয়া আমি আছো সাপৰত আৰু সাপৰত মানে আমাৰ ৰুমত ভাড়া ৰুমত আৰু এতিয়া আমি ঘৰত যাম ঘৰত যাওঁতে আমি হৰভগৰ মন্দিৰত সোমাই যাম নেকি ক'ত সোমাই যাবা হৰভগৰ মন্দিৰত গতিকে বন্ধুসকল ভিডিঅ'টো চাই থাকক সকলোকে আপোনালোকক দেখুৱাই যাম ৰাস্তাটো আৰু হৰভগৰ মন্দিৰটো দেখাই দিম অলপমান ওলাই আহিছিলোঁ হে মাত্ৰ ৰুমৰ বাপৰে বাপ কি বৰষুণে ৰখবা লগা হৈ গ'ল ৰেইনকোট পিন্ধিব লাগিল আৰু উপায় নাই ৰাস্তা ৰাস্তায় পুৰা বৰষুণ দেখছি না পুৰা জিকি জিকিছোঁ কিন্তু এইফালে অলপো বৰষুণ নাই এইফালে এতিয়া অলপো বৰষুণ নাই তুলুঙীয়া পাৰ হৈ আহি এতিয়া আমি ৰেইনকোট পিন্ধিছিলোঁ বহলপুৰ মানত এতিয়া ৰেইনকোট খুলি লওঁ তাৰপিছত যাই আছোঁ আগত দেখিম ইফালে কি গৰু জিকা দিলো বৰষুণত আৰু ইফালে কি ধুনীয়া ৰ'দ এনে জিকি মৰলৈ মাহা আৰু ইয়াৰ পৰা বঙাইগাঁও লেফ্ট চাইডে 10 কিলোমিটাৰ আৰু চিধাই গ'লে বৰপেটা ৰোড চিমলাগুৰি নলবাৰী গোটেইখিনি আমি যাম চিধাই সৰভগৰ যিহেতুকে মন্দিৰত যাম আৰু এইফালে লেফ্ট চাইডে গ'লে 10 কিলোমিটাৰ বঙাইগাঁও আৰু এইখিনি আমি ৰাখলডুবি পালোঁ এই ঠাইখিনিৰ নাম ৰাখলডুবি গন্তব্যস্থান আহি আমি ধূপচাতি কিনি ললো আৰু এতিয়া ভিতৰত যাম কেনেকৈ লাগে পৰিৱেশটো ধুনীয়া লাগছে এইটো হ'ল গৰখীয়া গোঁসাইৰ মানে মুখ্য স্থানখিনি গৰখীয়া থানৰ আৰু ইয়াৰ পিছত ইয়াৰ আমাৰ এটা হনুমানৰ মূৰ্তি আছে এইফালে পৰিৱেশটো চাওক কি সুন্দৰ গোটেই পৰিৱেশটো চাওক সেইফালে আপোনালোকে গামোচা দিব পাৰে সেইটো ফালে এইটো হ'ল আমাৰ কলীয়া কৃষ্ণ বাপৰে নন্দন মনত আছে নেকি একদম আৰু ইয়াত এটা শিৱ মন্দিৰো আছে আপোনালোকে চাওক এইফালে শিৱ মন্দিৰৰ পৰা আমি এইফালে যাম পুখুৰী পাৰত এতিয়া এইটো পালোঁ পুখুৰীৰ পাৰ এইখন গেট খুলি এইফালে সোমাই আহিলোঁ ইয়াত আমি অকণমান মুড়ি লৈ আহিছোঁ ইয়াত মাছবোৰক অকণমান খুৱাম যদি ওলাই নে নোলাই মাছ তাৰপিছত দেখা পাম বাৰু মুড়ি দিয়াৰ পিছত এই মুড়িটো ক'ত থৈছ উলিয়াই ল আছে মাছ আছে ধুনীয়া ইয়াৰ পৰা দিব পাৰিম হয় নেকি গাৰ্ডেন দে এতিয়া আমাৰ মাছক দিব মোবাইলটো দিয়া দিয়া দেচোন একে আহে না চাওঁ তোমাৰ মাছ এটাও নাই
কাছু আছে কাছু ক'ত ইতে মই দেখা পাইছো আহি থাকতে কাছু না কাছ কাছ মই আহি দি থাকলো ডাঙৰ না সৰু দেচোন কাছটো মাতচোন আহা বুলি মাত আমি যোৱাৰ পিছতে খাব আহিব মাছবিলাক চাবিচোন সেই ডাঙৰ মাছ আছে ওপৰত আৰু তাৰ কাষত দিবাচোন এইটো কাছ চাওক মুড়ি খাই আছে মুড়ি ও দুটা শিউ মাছ এইটো বিৰাট ডাঙৰ মাছ কি ডাঙৰ মাছ কি দেখিলো এইটো কি ডাঙৰ মাছ বা এইটো বিৰাট ডাঙৰ বেছিয়ে হ'ব জানি পানীত থাকিলে অলপতো সৰু দেখি আৰু বহুত বেছি এতিয়া দিবা লাগছিল আচলতে মুড়ি মই কৈছিলো না তোমাক এতে দিবা তাকে তাতে কায়ো জানাই ওচৰত নাই কাৰণে জানাই আৰু হৈছে এটা আৰু এটা মাছটো চাই মাছটো কি ডাঙৰ বিৰাট ডাঙৰ কি গতি হ'ব হ'ব আছে হিৰিৰ পৰা খাই ভাটি পেলাই আহি ভাল লাগিল না মানুহো কম বিন্দাছ ফুৰিব পাৰি এতিয়া আমি ওলাই যাওঁ আৰু নাকি বঢ়িয়া লাগিল না এই ভাটি পেলাই আহি বেছি ভাল লাগে আছে